সকলো মানুহে কয় যে জুবিন গাৰ্গ অধৈৰ্য ক'ৰ পৰা অধৈৰ্য ইমান বছৰ 30 বছৰ দেখোন তুমি গান গাই আছা কেনেকৈ অধৈৰ্য তুমি মোৰ কামত মোৰ ধৈৰ্যটো এটাতকৈ বেছি এনেই মই ৰেষ্টলেছ হয় মই ষ্টুডিঅ'ত কাম কৰিলেও এনেকৈ মই বহি থাকিব নোৱাৰোঁ তাৰমানে ঘূৰি ফুৰোঁ কিবা এটা বজালোঁ আহি প্ৰগ্ৰামিং কৰিলোঁ গান এটা কৰিলোঁ লিখিলোঁ চ' সেইটো কাৰণে ৰেষ্টলেছ বুলি কয় গৌৰৱে কয় ৰেষ্টলেছ মানে শুই থাকিলেও মোৰ ব্ৰেইনটো আধা ব্ৰেইনটো খোলা থাকে কোনোবাই কথা পাতিলে মই গম পাই থাকোঁ সেইটো শুনি থাকোঁ যদিও শুই থাকোঁ আৰু ভৰিটো লৰি থাকে মানে এনি টাইম ৰিডম এটা চলি থাকে বডি সেইটো সৰুৰ পৰা আছিলে উপায় নাই আৰু চ' কিন্তু কামত পূৰা ধৈৰ্যটো পূৰা আছে এই ধৈৰ্য নাথাকিলে 30 বছৰ তুমি গান গাই থাকিবা এইটো সম্ভৱ নহয় বহুতে ভাবে এতিয়া তুমি চিনেমাত লাগি গ'লা কিন্তু কালিও তুমি 7টা গান গাইছা এইটো মনত ৰখা ভাল তাৰ মাজত আকৌ স্ক্ৰিপ্টো লিখোঁ ষ্টৰি লিখোঁ স্ক্ৰিপ্ট লিখোঁ গান লিখোঁ আকৌ চিনেমা এক্টিং কৰি আছোঁ এতিয়া এইবাৰ আকৌ মোৰ 4খন চিনেমা আহিছে মোৰ ওচৰত এক্টিং কৰিব লাগে কিন্তু মই পক্ষপাতি নহয় কৰা কাৰণ এবছৰত এখন চিনেমা ভাল চিনেমা এখন কৰিলে যথেষ্ট তেনেকৈ হ'ব এগাল চিনেমা কৰি দিলে একো লাভ নাই নহয়